নমস্কাৰ। শ্ৰীমন্ত শংকৰ হৰিভকতৰ জানা যেনে কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰমগুৰু NMM নাচে মধুৰ মধাইৰ প্ৰথম নিবেদন মকৰন্দ নাজিৰা জিলা শাখাৰ কেইজনমান শিল্পীয়ে আপোনালোকৰ মাজলৈ উলিয়াই আনিবলৈ চেষ্টা কৰিছে জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা বিৰচিত কেলিগোপাল নাটৰ এটি গীত আৰু এই গীতটিক অতি নান্দনিকতাৰে দৃশ্য শ্ৰাব্য ৰূপত এই শিল্পীসকলে সজাই তুলিবলৈ চেষ্টা কৰিছে। এই গীতটিৰ মুখ্য প্ৰযোজক তথা সামগ্ৰিক পৰিচালনা আৰু পৰিকল্পনা পংকজ তামুলী, মুখ্য পৰিচালক অনন্ত গগৈ আৰু সংগীতেৰে সজাই তুলিবলৈ চেষ্টা কৰিছে বিশিষ্ট বাঁহীবাদক বিতুপন গগৈ। মই জয়তে তেওঁলোকক আৰু এই গীতটিৰ লগত জড়িত সমূহ কলা কৌশলীক আন্তৰিক শ্ৰদ্ধা জনাইছো, সেৱা জনাইছো আৰু অভিনন্দন জ্ঞাপন কৰিছো। দেশৰ এই বিপদজনক অৱস্থাত তেওঁলোকে আপোনালোকৰ মাজলৈ এই গীতটি উলিয়াই আনিবলৈ চেষ্টা কৰিছে। মই সমূহ অসমবাসী ৰাইজক অনুৰোধ জনাওঁ, এই শিল্পীসকলৰ যি প্ৰচেষ্টা, এই প্ৰচেষ্টাক যাতে আদৰণি জনায়, শ্ৰদ্ধা কৰে আৰু উৎসাহ জনায়। মই গৌতম শইকীয়া সমূহ অসমবাসী ভক্তপ্ৰাণ ৰাইজলৈ শ্ৰদ্ধা জনাইছো আৰু সেৱা জনাইছো। ধন্যবাদ।